मुबारक और दिलदार मुबारक और आखिरी को समंदर को किनारा मुबारक, चांद को सितारा मुबारक, गुलाब को घिया मनियो मना जा দেখা যা ঘিয়া মনিও তেরি অহা দিনত ছবি পৰে মন আছেনে মন পৰে মন ঘিয়া মনিও তেরি অহা দিনত ছবি পৰে মন আছেনে মন এজাক ফুলে যেতিয়া বেজা লাগে তেতিয়া দেহত যৌবন ঢালি নাচিবা তেতিয়া তুমি হলে নাচনী ময়েনো বন্ধুলিয়া তুমি হলে নাচনী ময়েনো বন্ধুলিয়া ময়না যা দেখা যা দিয়ামণিও রাখিছো মই গোপন মৰম ডুবা ফুলা কৰি যাৰ ভাজ ডুবা ফুলা দিয়ামণিও রাখিছো মই গোপন মৰম ডুবা ফুলা গলি যাৰ ভাজ ডুবা ফুলা হালিছে সিদিনা কচুৱাৰ পৰশা এনে বিহু দিনত তুমি নাই মোৰ কাষত তুমি হলে নাচনী ময়েনো বন্ধুলিয়া তুমি হলে নাচনী ময়েনো
নথৈ আনন্দিত হৈছোঁ। এইটো কাৰণত খেল হৈছে ছাত্ৰ ছাত্ৰীৰ এটা শিক্ষাৰ অংগ, যিটো অংগৰে তেওঁ জীৱনটো এটা পৰিয়াল হয়তো পোহপালন দিবও পাৰে। যদি তেওঁ এজন ভাল খেলুৱৈ হয়, তেওঁ যদি সেই খেলৰ প্ৰতিভা তেওঁৰ মাজত থাকে, সেই প্ৰতিভাটো আমি কেনেকৈ বুজি পাম? যেতিয়া আমি খেল তেওঁলোকক খেলিবলৈ দিম, তেতিয়া বুজি পাম যে কোনজন খেলুৱৈ কি প্ৰতিভা তেওঁৰ মাজত নিহিত হৈ আছে। সেইটো বুজিবলৈ খেলটো এটা শিক্ষাৰ অংগ হিচাপে শিক্ষা বিভাগে এইটোক মনোনীত কৰিছে। যি কি নহওক, আমি বছৰত এদিনেই খেল কৰোঁ আৰু তাৰপিছত আমাৰ ল'ৰা ছোৱালীবিলাকৰ খেলৰ যিটো চৰ্চা এইটো নাথাকে। চৰ্চা নথকাৰ কাৰণে সেই বছৰত অহা খেলটো কি হয়, তেওঁলোকৰ যিটো পাৰদৰ্শিকতা দেখাব লাগে সেইটো দেখাব নোৱাৰে। কিন্তু মই প্ৰতিজন অভিভাৱকক মই অনুৰোধ জনাম, তেওঁলোকে যাতে তেওঁলোকৰ ল'ৰা ছোৱালীক প্ৰতিটো সময়ত যেনেকৈ লিখা পঢ়াৰ লগতে অন্যান্য খেলবিলাক ঘৰতো তেওঁলোকে মানে এইটো অধ্যয়ন কৰিব পাৰে বা এইটো প্ৰেক্টিচ কৰিব পাৰে। এইটো মাক বাপেকৰ ওপৰত নিৰ্ভৰ কৰে। আজি